गसाइगाव बिएड फरायसालिमायाव गोदानै हाबफैनाय फरायसाफोरखौ बरायदों। गसाइगाव महकुमा सदराव थानाय बिएड फरायसालिमायाव दिनै गोदानै हाबफैनाय फरायसाफोरखौ बरायनायजों लोगोसे थामथि आरो ब्रैथि गुरुदेव कालीचरण ब्रह्म साबसिन फरायसा बान्था गथायनाय जायो। लोगोसे गसाइगाव बिएड फरायसालिमानिनो बिबुंगोरा बावैसो पिएचडि बिबुं मोननाय डक्टर अलंबार स्वर्गियारि बिथांखौबो बरायनाय जायो। गसाइगाव बिएड फरायसालिमायाव दिनै गोदान फरायसाफोरखौ बरायनाय हाबाफारियाव बिटिसि सरकारनि मावफुं सोद्रोमा उइलसन हासथाया बाहागो लायो। बे हाबाफारियाव बाहागो लानानै मावफुं सोद्रोमा उइलसन हासथाया बिएड फरायसालिमानि गासैबो फरायसाफोरनि गेजेराव सोलोंथाइ बिथिङाव बेबायदि गोबां बेसेनगोसा बिबुंथि लाखियो। मैं गौरव अनुभव करिছোঁ जे गोसाइगाव बिएड कलेज एटा सेल्फ फाइनेंस इन्स्टिट्यूट हिसाबे जी धरणे तेखेतসকলে আগবাঢ়িছে আৰু বিশেষকৈ আমাৰ বৰ্তমানৰ প্ৰিন্সিপাল মহোদয় আমাৰ ডক্টৰ অজিত বড়ো ডাঙৰীয়া দেৱৰ নেতৃত্বত এইখন ইনষ্টিটিউট সঁচাকৈ আগবাঢ়িছে। আৰু কেইদিনমান আগত আমি শুনি পালোঁ বা আমি দেখিছোঁ বা মই নিজেও আহিছিলোঁ যে আমাৰ নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিলৰ পৰা নেকৰ পৰা ইয়াত আহিছিলে বিষয়ববীয়াসকল আৰু তেখেতসকলে এছেছমেণ্ট কৰি গ'ল আৰু ইয়াক বি গ্ৰেড দিলে। তো সেইটো ডাঙৰ এটা এচিভমেণ্ট আৰু কংগ্ৰেচুলেশ্যনছ দিব বিচাৰিছোঁ। আৰু এই এনেই পোৱা নাই এখন গ্ৰেডখন, কাৰণ এই কলেজখনে এপাৰ্ট ফ্ৰম প্ৰভাইডিং এডুকেশ্যন মানে তেখেতসকলে যিটো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ কৰি আছে, বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ পদক্ষেপ ইনিচিয়েটিভ গ্ৰহণ কৰিছে। তাৰ ভিতৰত আমি চাইছোঁ যে যিটো তেখেতসকলে কালীচৰণ ব্ৰহ্ম যিটো বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড যিটো তেখেতসকলে প্ৰদান কৰি আছে প্ৰত্যেক বছৰে, এইটো সঁচাকৈ ইনস্পায়াৰ কৰে ষ্টুডেণ্টছবিলাকক আৰু তেখেতসকলে ভাল আৰু তেখেতসকলৰ কোৱালিটিটো ইম্প্ৰুভ কৰাত বহুত সহায় কৰে। আৰু মই আজি গৌৰৱ অনুভৱ কৰিছোঁ যে বহুত কেইজনে যিহেতু ক'ভিডৰ কাৰণে অকণমান বন্ধ আছিল, বহুত কেইজনে সেইখন এৱাৰ্ড আজি গ্ৰহণ কৰিছে আৰু তেখেতসকলে উৎফুল্লিত। তেখেতসকলে যিটো নিজেই মানে আহি নিজৰ যিটো টেষ্টিমনি দিলে সেইটো দি সঁচাকৈ বাকী ষ্টুডেণ্টছবিলাকে বহুত ইনস্পায়াৰ্ড হৈ গ'ল। আমাৰ এক্সিষ্টিং ষ্টুডেণ্টছ লগতে আমাৰ নতুন ফ্ৰেছাৰ্ছসকল আছে, তেখেতসকলে বহুত মটিভেশ্যন এটা পালে। তো মই ভাবোঁ যে ইনষ্টিটিউটখন এটা ধুনীয়া কাম কৰি আছে, এটা টৰ্চ বিয়াৰৰ কাম কৰি আছে আৰু অহা দিনতো মানে তেখেতসকলে আকৌ আগুৱাই যাওক সেইটো আশা কৰিছোঁ। আৰু তেখেতসকলে এটা সেলফ ফাইনেন্স এটা ইনষ্টিটিউশ্যন হিচাপে বহুত চেলেঞ্জেছ বা বহুত প্ৰত্যাহ্বান তেখেতসকলে ফেচ কৰি আছে। তো তেখেতসকলে এটা মেমৰেণ্ডামো দিছে। তো মই নিশ্চয় সেইখন আমাৰ বিটিআৰৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ লগত মই টেক আপ কৰিম আৰু আশা কৰোঁ যে যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়া দেৱেও মানে এডুকেশ্যনক মানে ফাৰ্ষ্ট প্ৰায়ৰিটি দিছে আৰু আমাৰ গভৰ্ণমেণ্টত চৰকাৰত এডুকেশ্যনটো হৈছে আমাৰ একদম প্ৰায়ৰিটি। আৰু সেইকাৰণে আমি ভাবোঁ যে সকলো এডুকেশ্যনেল ইনষ্টিটিউটক কি ধৰণে আমি বেকআপ বা ছাপোৰ্ট দিব পাৰোঁ, নিশ্চয় সেই ক্ষেত্ৰত আমিও আগবাঢ়ি যাম। তেখেতসকলক যি সহায় সহযোগিতা আগবঢ়াব লাগে নিশ্চয় আমি সেইটো তেখেতসকলক আগবঢ়াবলৈ যত্ন কৰিম। আপোনালোকে যদি চাই আমাৰ যিটো বিটিআৰ পিচ একৰ্ড হৈ গ'ল বা আমাৰ যিটো 6.3 ক্ল'জ যিটো আছে তাতে অলৰেডি আছে যে যিমান মানে তেনেকুৱা ইনষ্টিটিউশ্যন আছে যিবিলাক প্ৰভিঞ্চিয়েলাইজ হোৱা নাই, তো এজ পাৰ ডেট ক্ল'জ মানে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে এটা মানে ক্ল'জ এটা যিহেতু লিখা আছে। তো মই সেইকাৰণে আশাবাদী যে প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে সকলো আমাৰ যিমান ইনষ্টিটিউশ্যন যিটো প্ৰভিঞ্চিয়েলাইজ হোৱা নাই বা গভৰ্ণমেণ্টে টেক আপ কৰা নাই। আৰু সেইটোৰ জৰিয়তে তেখেতসকলে এটা সহায় যদি পায়, তেখেতসকলৰ কাৰণে অকল সকাহ হ'ব সেইটো নহয়, বৰঞ্চ সেই এমাউণ্ট যিখিনি দি তেখেতসকলে চলি আছিলে আকৌ বেটাৰ ইম্প্ৰুভমেণ্টৰ কাৰণে, কোৱালিটি অফ এডুকেশ্যন বেটাৰ কৰাৰ কাৰণে তেখেতসকলে আকৌ সেইখন এমাউণ্ট বা ফাণ্ড ইউজ কৰিব পাৰিব। তো সেইকাৰণে মই ভাবোঁ যে লাহে লাহেকৈ অসম চৰকাৰে হওক বা বিটিআৰ চৰকাৰেই হওক আমি চেষ্টা কৰি আছোঁ, ট্ৰাই কৰি আছোঁ যে কি ধৰণে সকলো আমাৰ ইনষ্টিটিউটবিলাকে যাতে প্ৰভিঞ্চিয়েলাইজ হৈ যাওক। আৰু লাহে লাহেকৈ অন প্ৰচেছত আছে, যিহেতু আমি একেবাৰে নোৱাৰোঁ। তো আমাৰ ষ্টেট গভৰ্ণমেণ্টেও এটা ছাজেশ্যন দিছে বা আমি বিটিআৰ গভৰ্ণমেণ্ট হিচাপেও আমি যিহেতু আলোচনা কৰিছোঁ যে ষ্টেপ বাই ষ্টেপ যিবিলাকে এলিজিবিলিটি ফুলফিল কৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া যিবিলাকে ফুলফিল কৰিব, নৰ্মছ যিটোবিলাকে ফুলফিল কৰিব, লাহে লাহেকৈ তেখেতসকলক প্ৰভিঞ্চিয়েলাইজ কৰাটো অত্যন্ত জৰুৰী বুলি